Hello guys, welcome to my YouTube channel. স্বাগতম অসমৰ কমেডি দ্বীপজ্যোতি এখন নতুন ৰেষ্টুৰেণ্ট খুলিছে। চাওঁ কি কয়, চাওঁ আহকচোন আমি সকলোৰে আগত কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছে আৰু কি ব্যৱস্থা আছে তেওঁ জানি লওঁ। দৰং জিলা অলচকাত এই ব্যৱস্থা কৰিছে, শুনো আহকচোন তেখেতে নিজৰ মুখেৰে কি কয় আৰু শুভেচ্ছা আগজনালোঁ। থাকোঁ কিন্তু আপোনালোকৰ মৰমৰ কাৰণে আজি নিজে এখন আপোনালোকৰ সুবিধাৰ্থে হলচুকা চকত দোকান এখন দিবা চেষ্টা কৰিছোঁ, হোটেল। আৰু সকলো আহিব ইয়াতে সুন্দৰ সুন্দৰ সুব্যৱস্থাৰে ইয়াতে বস্তু পাব, আপোনালোকে একো চিন্তা কৰিব নালাগে। আৰু ইয়াত চাওক দোকানখন কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি, আৰু মই ভালকৈ দেখুৱাম। এয়া আমাৰ কাৰিকৰ ধুনীয়াকৈ এইবিলাক ৰেডি হৈ গৈছে কাৰিকৰে, আৰু কিছু সময়বিলাক অন্তৰৰ প্ৰেম আৰু শুভেচ্ছাই দিবি আপোনালোকে। আৰু আপোনালোকৰ কাৰণে এখন দোকান দিবলৈকে চেষ্টা কৰিছোঁ, হোটেল আৰু ৰেষ্টুৰেণ্ট ইয়াতে সুব্যৱস্থা থাকিব। আৰু কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। এয়া চাওক, আৰু ইফালে আছে কিটচেন। দ্বীপজ্যোতি ডেকা এই ৰেষ্টুৰেণ্টত বহুতো মানুহ আহিছিলে আৰু বহুতো কাৰ্য ব্যৱস্থা কৰা হৈছিলে, নাম প্ৰসংগও কৰা গৈছিলে আৰু বহুতো মানুহ অহা দেখা গৈছে এই হিতেকাৰ হোটেলত। হিতেকাৰ অসমৰ নাম আৰু আমাৰ দৰং জিলাৰ গৌৰৱ, যিহেতু মোৰ চেনেলটোৰ ফালৰ পৰাই বহুত শুভেচ্ছা যাচিলোঁ। তেখেত যেন আগুৱাই যায় আৰু তেখেতৰ নতুনকৈ যি ব্যৱসায় আৰম্ভ কৰিছে তাতো যেন তেখেত সফল হয়, এয়াই মোৰ চেনেলটোৰ পৰা শুভকামনা থাকিলে। আৰু ধন্যবাদ যিসকলে মোৰ চেনেলটো চাই আছে আৰু ছাবস্ক্ৰাইব কৰিছে, লগতে মোক কমেণ্ট জনাবচোন, তেতিয়া ভাল লাগে আৰু উৎসাহিত হওঁ। থেংক ইউ।